আজি কৰি দিছেহি আমি আশা ৰাখিছোঁ তেখেতে বাকী বছৰটো বাদেই অতায়ুৰ্বেদী যাতে আমাৰ সমাজখনৰ কাৰণে আমাৰ কাৰ্য কৰি যাব পাৰে তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ আজি জন্মদিনত আমি সকলোৰে হৈ মই তেখেতক ওলগ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে পৰৱৰ্তী দিনবিলাকত বছৰবিলাকত যাতে তেখেতে আমাৰ মাজত থাকি পেলাই আমাৰ সমাজখনক আগুৱাই নিব পাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰি জনাইছোঁ। মোবাইলত লাগি গ'লে হৈ যায়। মোৰ পুত্ৰসম আৰু আইসকল মোৰ জীয়াই নিচিনা সকলো আজি আহি আপোনালোকে যিটো আনন্দ দিলে সেই আনন্দত মই আত্মসহায় হৈছোঁ, অভিভূত হৈছোঁ। গতিকে আপোনালোকৰ আমাৰ ফালৰ পৰা আপোনালোকৰ চৰণৰ কৃতজ্ঞতা স্বীকাৰ কৰি মই আমাৰ তিনি বন্ধন ৰক্ষা কৰি মই আমাৰ কেক ভাজি কাটিবলৈ অগ্ৰসৰ হৈছোঁ। তেখেতে আজিৰ এই দিনটোত তেখেতে ইচ্ছা প্ৰকাশ কৰিছে যে যিসকল অতিথিক আজি আমন্ত্ৰণ কৰিছে তেখেতসকলৰ মাজতে এখন লটাৰী খেলিবলৈ মনস্থ কৰিছে। সেয়েহে আমাকে দায়িত্বটো দিছে আপোনালোকৰ সহযোগত আমি লটাৰীখন খেলিম। সেই খেলৰ উপহাৰ হৈছে প্ৰথম পুৰস্কাৰ 3000, দ্বিতীয় পুৰস্কাৰ 2000 আৰু তৃতীয় পুৰস্কাৰ 1000। গতিকে আমি আমাৰ ইয়াত চিৰদিন